মাজুলীত ৰাস উৎসৱৰ ইতিহাস বহু পুৰণি। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰে পৰা ৰাস উৎসৱৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কেলিগোপাল নাটখনকেই অসমৰ ৰাস উৎসৱৰ মূল ভেটি বুলি কোৱা হয়। অসমৰ কোনো কোনো সত্ৰত কিন্তু ৰাস ঝুমুৰা নাটকৰ আধাৰত ৰাস অনুষ্ঠিত কৰা হয়। মাজুলী হৈছে সত্ৰ নগৰী। মাজুলী সৰু বৰ অনেক সত্ৰৰে ভৰপূৰ। নৱ বৈষ্ণৱ ধৰ্মৰ পৃষ্ঠভূমি হৈছে মাজুলী। ৰাস হৈছে মাজুলীৰ প্ৰধান উৎসৱ। মাজুলীত পোনপ্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰত। জনশ্ৰুতি মতে 1762 চনত দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বাসুদেৱ গোস্বামীয়ে ৰাতি সপোনত ভগৱানৰ আজ্ঞা অনুসৰি গীত নৃত্য সমন্বিত এখন ৰাস নাটক ৰচিছিল। তেতিয়াৰে পৰাই দক্ষিণপাট সত্ৰত ৰাস পূৰ্ণিমাতে ৰাস মহোৎসৱ উদযাপন কৰি অহা হৈছে। মাজুলীৰ ৰাস উৎসৱ বিশ্ববিখ্যাত। মাজুলীৰ দক্ষিণপাট সত্ৰৰ উপৰিও গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আদিকে ধৰি সকলো সত্ৰতে ৰাস উদযাপন কৰা হয়। মাজুলীৰ ৰাস আজিও বৈদিক ক্ৰিয়াকলাপৰ মাজেৰে অনুষ্ঠিত হৈ আহিছে। ৰাসলীলা অভিনয় অনুষ্ঠিত কৰাৰ লগতে সত্ৰসমূহত ৰাস পূজাৰো আয়োজন কৰা হয়। মাজুলীৰ কিছুমান সত্ৰত ৰাসৰ লগত সংগতি ৰাখি নিজে ৰচনা কৰা নাটক অভিনয় কৰা হয়। মাজুলীৰ সত্ৰসমূহৰ ৰাস উৎসৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে পুৰুষকেন্দ্ৰিক অভিনয়। ৰাসৰ নাটকৰ পুৰুষ নাৰী উভয়ৰে চৰিত্ৰ পুৰুষৰ দ্বাৰাই ৰূপায়ণ কৰা হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত 3 দিনীয়াকৈ ৰাস উদযাপন কৰা হয়। প্ৰথম দিনটোক অধিবাস, দ্বিতীয় দিনটোক ৰাস আৰু তৃতীয় দিনটোক ইন্দ্ৰাভিষেক বুলি কোৱা হয়। সত্ৰৰ নামঘৰৰ মণিকূটৰ সন্মুখত বৈদিক মন্ত্ৰ জপ কৰি ৰাসৰ মণ্ডপ সজাই পৰাই তোলা হয়। ৰাসৰ মণ্ডপৰ চাৰিওফালে শুভ প্ৰতীকৰূপে কলপুলি লগাই নানা ৰং বিৰঙী কাপোৰেৰে মেৰিয়াই চন্দ্ৰতাপ আঁৰি আমদানি ফুলৰ মালা গাঁঠি মণ্ডপটো সুসজ্জিত কৰা হয়। এই মণ্ডপটোক বৃন্দাবন পূজা মণ্ডপ বুলি কোৱা হয়। দক্ষিণপাট সত্ৰৰ এই ৰাস পূজাত বৃন্দাবন চন্দ্ৰৰ মূৰ্তি ব্যৱহাৰ কৰা হয়। ৰাস পূজা মণ্ডপৰ চাৰিওফালে 4খন দুৱাৰ আৰু প্ৰতি দুৱাৰত 2জনকৈ দ্বাৰপাল থাকে। ইয়াৰ লগতে প্ৰতিখন দুৱাৰত এটাকৈ গৰুড়ৰ মূৰ্তি ৰখা হয়। প্ৰতিখন দুৱাৰত পিঠাগুড়িৰে চাকি সাজি ঘিউ বন্তি জ্বলাই মংগল আৰতি কৰা হয়। সন্ধ্যা সময়ত বৃন্দাবন চন্দ্ৰক সত্ৰৰ বাটচৰালৈ আনি ভ্ৰমণ কৰাই পুনৰ নামঘৰলৈ অনা হয় আৰু তাৰ পিছৰ পৰাই অধিবাস আৰম্ভ হয়। অধিবাসৰ দিনা বৃন্দাবন চন্দ্ৰৰ মূৰ্তিৰ লগতে মণ্ডপৰ দ্বাৰপালসকল আৰু আন মূৰ্তিসমূহো পূজা কৰা হয়। আউনীআটী সত্ৰত এই ৰাস পূজাৰ মণ্ডপ 8কোণীয়াকৈ সজোৱা হয়। ৰাস উৎসৱৰ দ্বিতীয় দিনা হৈছে মূল ৰাস। দক্ষিণপাট সত্ৰত সেইদিনা বৃন্দাবন চন্দ্ৰক পূজা কৰা হয়। লগতে নাটকৰ লগত সংগতি ৰাখি সকলো দেৱ দেৱীৰ লগতে ভক্ত পাৰিষদক পূজা কৰা হয়। সেইদিনা ৰাতিপুৱাৰ পৰাই ৰাস পূজা আৰম্ভ কৰা হয়। ইয়াৰ লগতে নাম প্ৰসংগ, বিভিন্ন পুথি পাঠ আদি চলি থাকে। ৰাতি ৰাস পূজা চলি থকাৰ সময়তে ৰাসলীলাৰ অভিনয় আৰম্ভ হয়। প্ৰথমে গায়ন বায়নে শুভাৰম্ভণি কৰাৰ পাছতেই বলৰাম কৃষ্ণই গোপালকসকলৰ লগত উপস্থিত হয়। তেওঁলোক উপস্থিত হোৱাৰ পাছতেই সকলোৱে সেৱা জনায় আৰু পূজাৰীয়ে পূজাৰ আৰম্ভণি ঘটায়। দক্ষিণপাট সত্ৰত মহিলাসকলৰ বাবে পৃথককৈ দিনত ৰাস প্ৰদৰ্শন কৰা হয়। ইয়াত অৰিষ্টাসুৰ বধলৈকে ৰাসলীলা প্ৰদৰ্শন কৰা হয়। আন সত্ৰসমূহত আকৌ কৃষ্ণৰ মহাৰাসলৈকে ৰাসলীলা প্ৰদৰ্শন কৰা হয়। কিন্তু মহিলাৰ বাবে পৃথককৈ ৰাস প্ৰদৰ্শনৰ ব্যৱস্থা নাথাকে। ৰাস উৎসৱৰ তৃতীয় দিনটো হৈছে ইন্দ্ৰাভিষেক। এই নিৰ্দিষ্ট দিনটোৰ পুৱা বৃন্দাবন চন্দ্ৰক সোণ ৰূপ অষ্টধাতু আৰু মাটিৰ ঘটৰ পানীৰে স্নান কৰাই আৰু বৃন্দাবন চন্দ্ৰৰ লগতে আৰু বহুতো দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হয়। তাৰ পাছত দাম সুদাম আৰু অন্যান্য অপ্সৰাসকলৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাসকলক নৃত্য গীত পৰিৱেশন কৰে আৰু বৃন্দাবন চন্দ্ৰক উদ্দেশ্য কৰি দাম সুদামৰ পৰিস্থিতি
সত্ৰাধিকাৰসহ সকলো ভক্তবান বৈষ্ণৱে দক্ষিণা দি আশীৰ্বাদ লয়। ইয়াৰ পাছতে মংগল উৰুলি ধ্বনিৰ মাজেৰে বৃন্দাবন চন্দ্ৰক ৰাস মণ্ডপৰ পৰা বাহিৰলৈ নি ফুৰোৱা হয়। নামঘৰৰ ভিতৰলৈ ঘূৰাই অনা হয়। অভিনয় শেষ হোৱাৰ লগে লগে পূৰ্বৰ দৰেই বৃন্দাবন চন্দ্ৰক পুনৰ মণিকূটত সংস্থাপন কৰা হয় আৰু আৰতি কৰি ৰাস উৎসৱৰ সামৰণি পেলোৱা হয়। মাজুলীৰ ৰাস মহোৎসৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থকাৰ লগতে বিশ্বৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। পূৰ্বতে ৰাস কেৱল সত্ৰৰ ভিতৰতে অনুষ্ঠিত হৈছিল। ইয়াৰ কোনো প্ৰসাৰ হোৱা নাছিল। মাজুলীৰ ৰাস উৎসৱক সত্ৰৰ বাহিৰলৈ উলিয়াই আনে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে। তেখেতৰ এই পদক্ষেপে ৰাস উৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰে। তেখেতে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণপাট সত্ৰত ৰংগমঞ্চ নিৰ্মাণ কৰি নিজে লিখা ৰাসলীলা নাটক মঞ্চস্থ কৰিছিল। ইয়াৰ লগতে এই নাটকত তেখেতে অভিনয়ো কৰিছিল। ইয়াৰ পাছৰ পৰাই সত্ৰনগৰী মাজুলীত সত্ৰৰ লগতে ৰংগমঞ্চতো নাট প্ৰদৰ্শনৰ যাত্ৰা আৰম্ভ হয় আৰু ইয়াৰ লগে লগে সমগ্ৰ অসমতে সত্ৰ নামঘৰৰ উপৰিও ৰংগমঞ্চত ৰাসলীলা প্ৰদৰ্শন কৰা হয়। ইয়াৰ পৰাই ৰাস উৎসৱে অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হ'ল। লগতে ৰাস উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ দেশ বিদেশৰ বহু লোক শৰৎ কালৰ ৰাস পূৰ্ণিমা তিথিৰ সময়ত অসমলৈ আহিবলৈ ল'লে আৰু এনেদৰেই মাজুলীত ৰাস উৎসৱ উদযাপন কৰা হয়। ভিডিঅ'টো কেনে পালে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।